মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7ৰ ছ'চিয়েল সায়েন্স পাৰ্ট নম্বৰ 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন। এই পাৰ্টটোৰ যিখিনি তোমালোকৰ এক্সাৰসাইজ বা অনুশীলনী কুৱেশ্যন আনসাৰ আছে তাৰ লগতে MCQ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকে আমাৰ এই চেনেলত ক্লাছ 6ৰ পৰা 10 লৈকে সকলো সাবজেক্টৰ কুৱেশ্যন আনসাৰৰ লগতে MCQৰ ওপৰত ভিডিঅ' পাবা। তো এতিয়া আহা আৰম্ভ কৰিম। অনুশীলনীৰ প্ৰথমটো কুৱেশ্যন কি আছে চোৱা, সঞ্চয়ৰ অৰ্থ কি? উত্তৰ কি হ'ব? সঞ্চয়ৰ অৰ্থ হৈছে কি? আয়ৰ পৰা খৰচ কৰি বাকী থকা ধন নিয়মিতভাৱে জমা কৰা বা ৰাহি কৰা। পৰিকল্পনা কাক বোলে? পৰিকল্পনা হৈছে কোনো কাম আগতীয়াকৈ চিন্তা চৰ্চা কৰি নিয়মীয়াকৈ সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুত কৰা পৰিকল্পিত পদক্ষেপ। এইটো হ'ব উত্তৰ। তাৰপিছত কি বাজেট মানে কি? বাজেট হৈছে এক নিৰ্দিষ্ট সময়ৰ বাবে আয় আৰু ব্যয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা আৰ্থিক হিচাপৰ বিৱৰণ। নীতি আয়োগ কোন চনত গঠন কৰা হৈছিল? নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। কল্যাণমূলক কাম কাক বোলে? কল্যাণমূলক কাম হৈছে জনসাধাৰণৰ উন্নয়ন আৰু সুবিধাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কাম-কাজ, যেনে দৰিদ্ৰতা দূৰীকৰণ, শিক্ষা, স্বাস্থ্য আদি। তাৰপিছত 2 নম্বৰত কি আছে উত্তৰ দিয়া। কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেধৰণৰ অৰ্থ আহৰণ কৰে? উত্তৰ কি হ'ব? কোনো এখন দেশৰ পৰিকল্পনাত সাধাৰণতে কল্যাণমূলক কাম-কাজক গুৰুত্ব দিয়া হয়, যেনে দৰিদ্ৰতা দূৰীকৰণ, নিয়োগ সৃষ্টি, জনসংখ্যা নিয়ন্ত্ৰণ আৰু প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰা। এই কামবোৰ কৰিবলৈ চৰকাৰে অৰ্থ আহৰণ কৰে নিম্নলিখিত উপায়েৰে। কি কি? সেইবোৰ হ'ল কৰ, তাৰপিছত অনাকৰ ৰাজহ, তাৰপিছত কি ঋণ, তাৰপিছত হ'ল ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অংশ বিক্ৰী। তাৰপিছত খ নম্বৰ কি আছে চোৱা, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে? এইটো হ'ল ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে নিম্নলিখিত লক্ষ্যমত উপনীত হ'ব বিচৰা হৈছে। সেইবোৰ হ'ল উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা, অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা, সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণ, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। 3 নম্বৰ কি আছে? শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এতিয়া মানে অপশ্যন দিয়া আছে তোমালোকৰ, তাৰ ভিতৰত শুদ্ধ কোনটো সেইটো ৰাইট চিন দিব লাগে। নীতি আয়োগৰ অধ্যক্ষ কোন আছিল? নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা খ নম্বৰ কি আছে? পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাল কিমান? 5 বছৰ। এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়? অৰ্থ। তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ? সেইটো কি হয়? অপশ্যন দিয়া আছে, তাৰ ভিতৰত হ'ল জৰিমনা। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল? কোনটো ওপৰত? এইটো হ'ব তোমালোকৰ সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি। এইটো হ'ব উত্তৰ। তাৰপিছত চোৱা খালী ঠাই পূৰ কৰা। পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ'লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক দিব লাগে। কি দিব লাগে? গুৰুত্ব। অৰুণিমা এগৰাকী কি? মিতব্যয়ী মহিলা। প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট পৰিকল্পনা কি থাকে? চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰি লোৱা হয়। কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলক দিবলগীয়া ধনেই হৈছে কি? কৰ। তাৰপিছত চোৱা তোমালোকৰ পৰীক্ষাত যে MCQ আহে, সেনেকুৱা ধৰণৰ MCQ ইয়াতে কিছুমান বনাই দিয়া হৈছে তোমালোকৰ পাঠৰ পৰা। পাঠৰ ভিতৰুৱা মানে যিখিনি কুৱেশ্যন হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। এইখিনি তোমালোকে এইবোৰ পঢ়িবা, 100% কমন পৰিব। এইবোৰৰ পৰাই তোমালোকৰ আহে। মনীষাৰ জন্মদিনটো কেনেদৰে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে অৰুণিমাই? সেইটো উত্তৰ হ'ব এইটো A নম্বৰ। গুৱাহাটীৰ বিজ্ঞান যাদুঘৰলৈ গৈ আৰু গাঁৱৰ ঘৰলৈ যোৱা। এইটো কৰি জন্মদিনৰ খৰচৰ বাবে অৰুণিমাই ধন কৰ পৰা যোগাৰ কৰিব? সেইটো হ'ল B নম্বৰ উত্তৰ।
মাহিলী খৰচৰ বাবে হাতত থকা ধন আৰু সঞ্চয়ৰ পৰা। জন্মদিন উদযাপনৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন কিয়? এইটো হ'ব এ নম্বৰ উত্তৰ। ধনৰ অপচয় ৰোধ কৰিবলৈ আৰু কামবোৰ নিয়মীয়াকৈ কৰিবলৈ। অৰুণিমাই জন্মদিনৰ বাবে কিমান টকা খৰচৰ হিচাপ কৰিছে? এইটো হ'ব এক নম্বৰটো উত্তৰ ৮,৩৫০ টকা। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিল? মূল উদ্দেশ্য আছিল বি নম্বৰটো অৰ্থনৈতিক বৃদ্ধি, আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতা। বি নম্বৰ শুদ্ধ উত্তৰ। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 চনত। বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। নীতি আয়োগৰ মূল কাম কি? নীতি আয়োগৰ মূল কাম হ'ল কেন্দ্ৰ আৰু ৰাজ্যক উন্নয়নমূলক আঁচনিৰ বাবে কৌশলগত পৰামৰ্শ দিয়া। এইটো হ'ব বি নম্বৰ শুদ্ধ উত্তৰ। চৰকাৰী বাজেটত আয়তকৈ ব্যয় বেছি হ'লে তাক কি বোলে? তাক বোলে ঘাটি বাজেট। এইটো হ'ব শুদ্ধ উত্তৰ বি নম্বৰটো। চৰকাৰৰ ৰাজহৰ উৎস কি কি? উৎস হ'ল কৰ আৰু অনাকৰ ৰাজহ। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কোন খণ্ডক অধিক গুৰুত্ব দিছিল? সেইটো হ'ব কৃষি। বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে তোমালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। ধন্যবাদ।